Friends, welcome to registration mate. तो मैं आदेश लंका पढ़ुआ पढ़ुआ लय शंकर जन्मस्थान पढ़ुआ तो ये तो हल गेट खन मेन का तो मुझे से है पढ़ुआ सत्र तो यहाँ से शंकर जन्मस्थान पढ़ुआ बोले कोई तो हल तो जो रास्ता गेट खन आप सब कीर्तन खनर इखनी पिछड़ किनी यहाँ से ताइसन यहाँ लोग आवाज़ नहीं पढ़ते गृहलय फाले दी जाओ पड़े और तार साइडते আছে লগতে আছে এইটো 10টা অৱতাৰ ৰাখি থৈছে এই বিষ্ণুৱে যে 10টা অৱতাৰ যে বেলেগ বেলেগ হেড আইছে অৱতাৰত হেতু হৈছে এইটো কীৰ্তনত পদুৱা থান বা নামঘৰ এইটো হয় তো জাতীয় পোছাক পিন্ধিয়ে যাব পাৰে ভিতৰত ইয়াতে ভাওনা নাটক এইটো বিষ্ণু অৱতাৰ বেলেগ বেলেগ ফল হৈছে এইটো আঁকি থোৱা আছে ইয়াতে ওপৰত আপোনালোকে আহিলে দেখা পাব পাৰ তেনেকুৱাকে দিয়া আছে অৱতাৰটো হেৰি আহে আৰু মানুহে এনেকুৱাকে লিখা আছে নামঘৰটো সত্ৰটো আমি বাহিৰৰ পৰা দেখালো মানে জাতীয় পোছাক পিন্ধি যোৱা নাই যে সেইকাৰণে এনেকুৱা গ'লে জাতীয় পোছাক পিন্ধি ইয়াতে আহিলে বৰদোৱা বাহিৰত ওলাব পাৰি আৰু এইটো এটা সত্ৰ ইয়াৰ পৰা ভিতৰত নাম মন্দিৰ নিচিনা ইয়াৰ পৰা ওলাই কৃষ্ণ তাৰপিছত ওলাই আকৌ গুৰুজনা ইয়াৰ পৰা কি ইয়াতে শিক্ষা গছৰ তলতে নানা ধৰণৰ পুথি বা কিবা সেইবিলাক লিখিছিলে ইয়াতে বস্তু সৰুটো যোনটো সেইটো বহুত বছৰ পুৰণা আৰু তেনেকৈ ডাঙৰকৈ বতাইছে সেইটো নতুনকৈ অহা তাৰপিছত ইমান ডাঙৰ ইয়াতে বহি লিখিছিল গুৰুজনাই ভালকৈ এইটো হৈছে গুৰুজনাই ব্যৱহাৰ কৰা পাঠ নাম নামঘৰৰ পৰা সংঘৰ পৰা আহিছে নামঘৰৰ পৰা আমাৰ গাঁৱৰ নামঘৰ পাতিবৰ লগত এই খবৰটো চাবলৈ এনেকুৱাকৈ গৈ আমি গৈ থাকিম তাৰপিছত এইটো দেখা পাইছোঁ নৈমিত ক্ষেত্ৰ এইটো তাতে বৰদোৱা তাৰপিছত ইয়াৰ পৰা আকৌ আমি এইটো ইয়াৰ পৰা আগবাঢ়ি গৈ দেখা পাইছোঁ এই যে প্ৰণৱকৰণৰ ব্ৰহ্মৰূপে অৱতাৰ নাৰায়ণৰ অৱতাৰ বিভিন্ন ধৰণৰ অৱতাৰ লৈছে বিষ্ণু নাৰায়ণে ইয়াতে এইবোৰ দেখা হৈছে আহিলে আপোনালোকে দেখা পাব আই খেলতি সাংস্কৃতিক মঞ্চ ইয়াতে হয় মঞ্চটো এইটো তাৰপিছত আমি আহি আকৌ পালোঁ আকাশী গংগা গুৰুজনাই শংকৰদেৱে নাম দিছে গংগা নদীৰ পৰা আহি এইটোত ইয়াতে পদুৱাত উপস্থাপন হৈছে এই নদীটোত আৰু এইটো পুখুৰীটো একচুৱেলি আৰু এইটো দেখাইছে ইয়াতে ভক্তবান ৰাইজসকলে খাবলৈ দিছে মাছসকলক খোৱা বস্তু দানা দিছে খাবলৈ বিভিন্ন ধৰণৰ কিবা কিবি দিব পাৰি ইয়াতে বিভিন্ন ধৰণৰ মাছ ইয়াতে পালন কৰি আছে গাড়ী মাহঁতসকলে মানে মাছ ধৰিব মানা কৰিছে আৰু যেতিয়া শ্ৰীকৃষ্ণই ৰুক্মিণীয়ে গাঁৱৰ পৰা বৰদলৈ আহি ঘূৰি যাওঁতে ৰুক্মিণীৰ তামোল খোৱা শিলৰ টেমাটো এই পুখুৰীটো পৰি দিয়াৰ কাৰণে তাৰ নাম হ'ল ত্ৰিমুণীয়া এই গানটো বৰদোৱাৰ পৰা শদিয়ালৈকে আছিল যেতিয়া বন্ধ কৰিলে গোটেইটো বন্ধ হৈ গ'ল